নমস্কাৰ বন্ধুসকল ৱৰ্ল্ড কুইক নলেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ বাৰে বাৰে সুধি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটাৰ ভিতৰত প্ৰথম প্ৰশ্ন হৈছে কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? এ মণিৰাম দেৱান, বি গুমধৰ কোঁৱৰ, চি ৰাজেশ্বৰ সিংহ, ডি ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে বি গুমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, অসমলৈ মানসকলক প্ৰথমে কোনে আনিছিল? এ চন্দ্ৰকান্ত সিংহ, বি ৰাজেশ্বৰ সিংহ, চি বদন চন্দ্ৰ বৰফুকন, ডি গদাধৰ সিংহ। শুদ্ধ উত্তৰ হ'ব চি বদন চন্দ্ৰ বৰফুকন। নেক্সট কুৱেশ্যন, নৱ বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল? এ ইন্দ্ৰ, বি কৃষ্ণ, চি গণেশ, ডি শিৱ। শুদ্ধ উত্তৰটো হৈছে বি কৃষ্ণ। নেক্সট কুৱেশ্যন, কিমান চনত জোনাকী আলোচনী প্ৰকাশ পায়? এ 1896, বি 1889, চি 1898, ডি 1887। শুদ্ধ উত্তৰটো হৈছে 1889। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ সেতু অসমৰ কোন জিলাত অৱস্থিত? এ ডিব্ৰুগড়, বি গোৱালপাৰা, চি কামৰূপ, ডি বৰপেটা। শুদ্ধ উত্তৰটো হৈছে বি গোৱালপাৰা। নেক্সট কুৱেশ্যন, কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? এ 1981, বি 1951, চি 1961, ডি 1971। শুদ্ধ উত্তৰ হৈছে 1961। নেক্সট কুৱেশ্যন, পিতলৰ বাচন অসমৰ কোন ঠাইত তৈয়াৰ কৰা হয়? এ বঙাইগাঁও, বি হাজো, চি বৰপেটা, ডি সৰ্থেবাৰী। শুদ্ধ উত্তৰটো হ'ব বি হাজো। নেক্সট কুৱেশ্যন, কাঁহৰ বাচন অসমৰ ক'ত তৈয়াৰ কৰা হয়? এ সৰ্থেবাৰী, বি নলবাৰী, চি হাজো, ডি শুৱালকুছি। শুদ্ধ উত্তৰটো হৈছে এ সৰ্থেবাৰী। নেক্সট কুৱেশ্যন, এৰী মুগা আৰু পাটৰ কাপোৰ অসমৰ কোন জিলাত উৎপাদন হয়? এ বৰপেটা, বি নগাঁও, চি কামৰূপ শুৱালকুছি, ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে চি কামৰূপ শুৱালকুছি। নেক্সট কুৱেশ্যন, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? এ 1868, বি 1858, চি 1885, ডি 1850। শুদ্ধ উত্তৰটো হৈছে বি 1858। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ আচল নাম কি আছিল? এ ভট্টদেৱ, বি মল্লদেৱ, চি শুক্লধ্বজ, ডি দুৰ্লভ। শুদ্ধ উত্তৰটো হৈছে বি মল্লদেৱ। নেক্সট কুৱেশ্যন, কোচ ৰাইজৰ প্ৰতিষ্ঠাপক কোন আছিল? এ বিশ্বসিংহ, বি নীলধ্বজ, চি চুকাফা, ডি নৰনাৰায়ণ। শুদ্ধ উত্তৰটো হৈছে এ বিশ্বসিংহ। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? এ শিৱসিংহ, বি কুমাৰ ভাস্কৰ বৰ্মন, চি ৰুদ্ৰসিংহ, ডি লক্ষ্মীসিংহ। শুদ্ধ উত্তৰটো হৈছে বি কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? এ লখিমপুৰ, বি তেজপুৰ, চি ডিমাপুৰ, ডি কামৰূপ। শুদ্ধ উত্তৰ হৈছে চি ডিমাপুৰ। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে বাগৰুম্বা কাৰ নৃত্য? এ বড়োসকলৰ, বি কাৰ্বিসকলৰ, চি ৰাভাসকলৰ, ডি কোচসকলৰ। শুদ্ধ উত্তৰটো হৈছে এ বড়োসকলৰ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক।